মৰ্নিং সকলোকে আজি এটা আকৌ সৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভাল পালে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ৰেডি হৈ গ'লোঁ। আজি বিহু, মানুহ বিহু, বহাগৰ 1 তাৰিখ। যোৱাকালি গৰু বিহু আছিলে আৰু মাহঁতক সেৱা কৰিলোঁ। আৰু ইপিনে দাদা আহিছে, দাদাহঁতেও মাহঁতক সেৱা কৰিলে। এতিয়া দৈ চিৰা খাব দিছোঁ। দৈ চিৰা খাই আছে আৰু এইপিনে আমাৰ ভাইটি মাহঁতক সেৱা কৰিব। মাহঁতক সেৱা কৰি ভাইটিও যাব ওলাই, আমিও ওলাই যাম। সেনেকৈ আৰু মাহঁতে আমাৰ ঘৰত যাব। ইফালে ধুনীয়া আৰু এইপিনে আমাৰ ভাইটি দাদাহঁতকো সেৱা কৰিব। দেওৰ হয় এইটো। আৰু এইপিনে দাদাহঁতে গ'ল, আমিও ওলাই আহিলোঁ। ভাইটিও এইপিনে ওলাই গ'ল। এতিয়া পাহাৰত যাম। পাহাৰত ধৰ্মৰ মা দেউতা বনোৱা আছে। গৈ আছোঁ এতিয়া। এইখিনি খোজকাঢ়ি যাব লাগিব। তাতে গাড়ীটো ৰখালোঁ, তলত থৈ দিলোঁ। এইখিনি ৰাস্তাটো আগতেও দেখাইছোঁ আৰু এটা ভিডিঅ' দিছিলোঁ তাতে। আৰু এয়া আমি আহি গ'লোঁ। এয়া নাচাই কি কৰে, আইতাক মাতা। বদমাচি নেৰে, য'তেই নাযায় কিয় বদমাচি কৰিবই। আৰু আমাৰ ঘৰটো মাহঁতৰ ওপৰতে। এয়া দেউতা আৰু মাক সেৱা কৰিলোঁ। এতিয়া যাওঁ ওলাই। এতিয়া গৈ আছোঁ আবুহঁতৰ ঘৰত, গণেশপাৰা বাথৌ মন্দিৰ, তাতে গৈ আছোঁ। আৰু সকলোলৈকে মোৰ ফালৰ পৰা হেপী ৰঙালী বিহু। আৰু এতিয়া আবুহঁতৰ ঘৰত গৈ আবুহঁতকো সেৱা কৰোঁ। যাক এইপিনে মামী হয়, এইটো মামীহঁতে সেৱা কৰি গ'ল। আৰু এইপিনে মাহী আৰু মহা ৰাস্তাত গেটত ৰখি আছিলে। গপচত সোমাই গৈছে তাই আমাৰ। আৰু এইপিনে প্ৰসাদ দিলে, প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই আবুহঁতকো সেৱা কৰিলোঁ। সেৱা কৰি তুমি কি চাহ চাহও খাবা? আনি দিলে, চাহ খালোঁ। তাইও খাই বোলে। পৰিব ৰ'বা। আজি ভাল পাইছে, অলপ খাইছে চাহ। খাবা দিয়া। এতিয়া ওলাওঁ আৰু যাব ওলাইছোঁ। আৰু এটা জেঠী আছে, ঘৰত যাব লাগিব। জেঠীহঁতৰ ঘৰত ৰুমাল দিছে তাইক। আৰু ফটো উঠিব খুজিলে মাহী। ড্ৰেছ পিন্ধিছে, ফটো উঠোৱা। এটা ফটোও নাথাকিল কালি, মানে যোৱাকালি 1 তাৰিখ আছিলতো। এইটো নেক্সট দিনা দি আছোঁ ভিডিঅ'। আৰু এতিয়া জেঠীহঁতৰ ঘৰত গৈ আছোঁ। কিবা লৈ লৈছোঁ। নাতি নাতিনীয়েক আছে সিহঁতৰ বহুতকেইটা। জুচ আৰু চিপছ লৈ লৈছোঁ। আৰু এইপিনে আহি পালোঁ। এইপিনে মই নামি গৈছোঁ। গোটেই শিল, গাড়ীখন নিয়াই দিগদাৰ। নামি পিনে গৈ আছোঁ মই। আৰু এইপিনে গণেশ মন্দিৰ আছে, 1 তাৰিখ বহাগৰ। আৰু এইপিনে ল'ব আহিছে, আহি পালোঁ। বায়েক হয়। আৰু ইয়াতে জেঠী এটা ৰখি আছে। ইয়াতে সোমাই ডাইৰেক্ট এতিয়া আমি ঘৰত যাম, মাৰ ঘৰত। চবে বহি আছে, চবে একেলগে বহি আছোঁ। আৰু আহিছে বেলেগ মানুহ, যেনে গাহৰি মাংস খাব দিছে। এইপিনে জেঠাক গোটেই নাতি নাতিনীয়েকে সেৱা কৰি আছে। জেঠা নাছিলে পুৱাৰ পৰা, মন্দিৰত আছিলে। যেতিয়াই আহিছে মানে গোটেই একেলগে সেৱা কৰিলে, আমিও কাঢ়িলোঁ। আমাৰ তাইকো কাঢ়িব দিছিলোঁ, মাতো নাকাঢ়িলে তাই, চাই আছে। আশীৰ্বাদ দিছোঁ, যেনেকৈ চন্দ্ৰ সূৰ্য উদয় হৈ আছে তেনেকৈ যাতে সকলো পৰিয়ালবৰ্গই উদয় হৈ আপুনি ভিনদেউহঁতেও গাড়ী আছে, বাইদেউৰ ভিনদেউ জাগা নাই পুৰা গাড়ী আছে। বছৰৰ 1 তাৰিখ অসমীয়া নৱবৰ্ষৰ 1 তাৰিখ, বহাগৰ 1 তাৰিখ, এনেকৈ আৰু সেৱা লৈ বছৰটো ভালে যায়। আৰু আমি ঘৰত সোমাইছিলোঁ। ঘৰত সোমাই ভাইটিক ল'লোঁ। ভাইটি চিনি নাপায় আমাৰ বেলেগ পিনে ৰাস্তা, সেইকাৰণে ভাইটি স্কুটিত, মই গাড়ীত। এনেকৈ গছকলৈকে ল'ব আহিব। আৰু এয়া ল'ব আহিছিলে। এতিয়া ঘৰত গৈ আছোঁ। ঘৰতে এয়া গৈ আছোঁ। আমাৰ এয়া ৰাস্তাখিনিও বিৰাট বেয়া। আমাৰ ভাইটি যে কেনেকৈ গাড়ীখন লৈ যায়, আচৰিত, চলাই লৈ যায়, চলাই থয় এনেকৈ আৰু। আমাৰ তাই আগতে সিদিনা উৎপাত কৰি আছে পুৰা।
মাহঁতে টিভি চাই আছে, দেউতাও বাগৰি আছে বিচনাতে। চবে এতিয়া মাহঁতকো সেৱা কাঢ়িলোঁ। সেৱা কাঢ়ি উঠি এতিয়া আৰু দুপৰীয়া হৈছে, দেৰি হৈছে। এতিয়া ভাতে দিলোঁ আৰু মায়ে বনাইছে। চালাড কাটি আছে, এয়া লাষ্ট চালাড। আৰু এইপিনে মায়ে বনাইছে গাহৰি মাংস লাই পাতে দি দেই। আৰু এইপিনে মাছ, বিলাহী আলু মাছ। এইপিনে দেউতাৰ অসুখ হৈ আছে ন, সেইকাৰণে মানিমুনি দি কিনে মাছ বনাই দিছে। আৰু এইপিনে দালি, শাক ভাজি সেনেকৈ খাম আৰু আজি চবকেইটাই একেলগে। এইপিনে দেউতাহঁতক চবকে দি দিছোঁ, ভাইটি আমাৰ এখেতক, খুৰা এটা, আমাৰ ভাইটি, বাবা আমাৰ, একেলগে চবে খাই আছে। একেলগে খোৱাই মজা বেলেগ বিহুৰ দিনা। আৰু মই খাই বৈ ৰেষ্ট লৈ ঘৰো আহি পালোঁ। তাই শুই গ'ল গাড়ীতে। আৰু এয়াই আৰু আজিলৈ এইখিনিয়ে, বাই বাই।